বন্ধুসকল এইখন দেখিছেনে এইখন হৈছে চোটাই চেনিজানত থকা বাইদেউ ধাবা আজি এইফাললৈ আহোঁতে ভাবিলোঁ ইয়াতে সোমাই কিবা এটা খাই লওঁ এইটি ৰোডৰ কাষতে থকা বাইদেউ ধাবাত কিনো খাম ভাবি সুধিলত ক'লে যে ভাত ৰুটি মাছ মাংস সকলোখিনি পোৱা যায় আমি যিটো সময়ত ইয়ালৈ আহিলোঁ আবেলি পৰ হয় এতিয়া আৰু ভাত খোৱা সময় নহয় কাৰণে আমি ভাবিলোঁ ৰুটি মাংসই খোৱা যাওক তাকে ভাবি বাইদেউক ক'লোঁ আপুনি আমাৰ খানাটো বনাওক আৰু মই ভিডিঅ' বনাওঁ তাৰ পৰা মই ভিডিঅ' বনাবলৈ লাগি গ'লোঁ খুব সুন্দৰ আৰু পৰিপাটি কৰি ৰাখিছে আপোনালোকেও চাগে দেখিছে কিমান পৰিপাটি কৰি ৰাখিছে হাইৱে কাম হৈ আছে যদিও ইমান ধূলি তেওঁলোকে বহুত চাফ চিকুণ কৰি ৰাখিছে আপোনালোকো কেতিয়াবা এইফালে আহিলে এবাৰ সোমাবচোন মই যেতিয়া ইয়াৰ খানাটো খালোঁ খাই বহুত ভাল পালোঁ আপোনালোকো আহিব এবাৰমান টেষ্ট কৰি চাবচোন আমাৰ খানা হেনো হৈ গৈছে একেলে যাওঁ বৌলক খানাটোনো কেনেকুৱা বনাইছে চাওঁগৈ খাওঁগৈ মই দেখাই দিছোঁ আপোনালোকেই চাই লওক পৰিৱেশনটো কেনেকুৱা কিন্তু খাবলৈ ভাল হৈছিল জানেনে বন্ধুসকল মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ